হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মাহঁতৰ ঘৰৰ পৰা এটা সৰু মিনি ব্লগ। মা আৰু ভাইটিয়ে ৰাতিপুৱাই উঠি এই ঘাঁহ বনবোৰত ঔষধ মাৰিব ধৰিছে। বহুত বিচা আৰু পোক হয় বাবে এইটো ঔষধটো। ৰাতিপুৱাইনো কিনো খাম, ভাবিলোঁ চাওমিনকে বনাওঁ। ময়ে ৰন্ধা বঢ়া কৰি আছোঁ। চাওমিন ব্ৰেকফাষ্টৰ কাৰণে বনালোঁ আৰু অতি সোনকালে। আপোনালোকক ৰেচিপিটো দেখুওৱা নাই, যিহেতু জানেই সকলোৱে। আমাৰ তাইও এনে বাহিৰৰ পৰা অলপমান চব্জি লৈ আহিলে, কিনি দি পঠাইছে। তাইক থৈ আহিবৰ কাৰণে লৈ আহিছে আৰু সেয়া ছাতি লৈ ঘূৰি আছে। তাই বৰ ভাল পায় মাহঁতৰ ঘৰত, তাই এনেকৈ ঘূৰি থাকে। ছাতি এটা দি দিছোঁ, বৰ ৰ'দ যে। মাৰ হাতত কেন্দুলা ফিটিঙে আছে। মাৰ গাটো ভাল নাই, সেইকাৰণে আহিলোঁ। ময়ে ৰন্ধা বঢ়া কৰি আছোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ পৰা ৰাতিৰ ডিনাৰলৈকে এয়া মাক ইনজেকশ্যন পুট কৰি আছে ফাৰ্মাচিষ্ট এজনে। ইনজেকশ্যনটো দিওঁতে অলপ সময় লাগে আৰু বৰ বিষায়। মাৰ কেন্দুলাটো ওলাই দিব দিছিলে, সেয়া আৰু মানুহজনে আৰু ওলাই নিদিলে। আজি মায়ে মানে কষ্ট পাই আছে। কেন্দুলাটো থাকিলে আৰু হাতখন অসুবিধা হৈ থাকে নহয়, ভাজ লগাব নোৱাৰে। বৰ দুখ পাইছে, মাৰ মুখখন চালেই গম পায়। এয়া মই গা পাও ধুই উঠিলোঁ। তাই গা পা ধুই উঠি এইবোৰ আৰু পিন্ধি লৈছে, নাচিব ধৰিছে টিকিলিটোৱে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই বাই।